हेलो गाइज गुड मर्निंग কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম আজি ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'বলৈ গৈছে কাৰণ মই দেখিছে হাজিকাচি ওলাইছোঁ এফালে যাবলৈ লৈছোঁ আৰু ক'ত যাওঁ কি কৰোঁ আপোনালোকক দেখাই থাকিম আৰু আপোনালোকে সেইফালকে চাই থাকক ভিডিঅ'টো এতিয়া যাবলৈ ওলাইছোঁ আৰু ব'লক তেন্তে গৈ থাকোঁ তো এতিয়া মই গেলেকী মানে পাওঁ হৈ আছোঁ তাৰপিছত আৰু এতিয়া মানে লগৰ এজনী আহিছে তো তাইলৈ অলপ অপেক্ষা কৰিছোঁ সেইজনী আহি আছে আৰু অলপ বাকী আছে ৰ'ব মই দেখাই আছোঁ সেইজনী আহি আছে মই এনেই মনে মনে ভিডিঅ' কৰিছোঁ তাইতো ভিডিঅ' কৰিছোঁ বুলি গম পালে ফেক ভিডিঅ' সেইকাৰণে মনে ভিডিঅ' কৰিছোঁ সেইজনী আহি আছে লাহে লাহে মিচিং বাইদেউ আমাৰ কলিতানী আহা আমি দুজনীয়ে এতিয়া ওলাই আহিলোঁ এতিয়া আমি নাজিৰা কলেজলৈ যাম নাজিৰা কলেজত 15দিনীয়া গ্ৰীষ্মকালীন নৃত্য কৰ্মশালা আয়োজিত কৰা হৈছিলে তো তাত এতিয়া মানে আজি ভিডিঅ' শ্বুট আছে আমি ভিডিঅ' শ্বুটৰ কাৰণে এতিয়া গৈ আছোঁ সোনকালে যাবলৈ কৈছিলে সেইকাৰণে ৰাতিপুৱাই আহিলোঁ আমি আমাৰ অৱশ্যে বেছি সোনকালেই হ'ল আমাৰ দুজনী আৰু এইখিনিতে নাজিৰা কলেজৰ ছাত্ৰ একতা সভাৰ লগতে শিক্ষক গোটৰ সকলোখিনি সদস্যালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ কিয়নো আমাক এনেকুৱা এটা সুন্দৰ অনুষ্ঠান আয়োজিত কৰি এই অনুষ্ঠানত সুযোগ দিয়াৰ বাবে আৰু লগতে আমাক ইমান সুন্দৰকৈ নৃত্য প্ৰশিক্ষণ দিয়া কংকনা কোচ বাইদেউকো অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ তো আমি পালোহি বাকীখিনি দেখাই থাকিম আৰু কি কৰোঁ আজি মানে বিশেষ দিন আৰু এইগৰাকী প্ৰিয়ংকা লগত আহিছে আমাক সোনকালে আহিবলৈ ক'লে কিন্তু এতিয়ালৈকে কোনো অহাই নাই 6টা বজাত টাইম দি পিনে এতিয়ালৈকে কোনো অহা নাই আমি টাইমত আহিছোঁ বৰ্তমান আমি কলেজৰ ভিতৰত এয়া 4জনী ছোৱালী আহিছে আৰু এজনীতো মোৰ লগতে আহিছিলে এতিয়া আমি 4জনী আছোঁ আৰু মানে ল'ৰা দুটা আহিছিলে বাকী এজনী বা নেকি মই নাজানো ভণ্টি নি এই আহিছে তাইৰ লগত আহিছে এইগৰাকী চাওঁ দেখাই আমাৰ সেই তাত ভিডিঅ' শ্বুট হ'ব এই ইয়াত কিন্তু অৱস্থাটো চাওক জেগাডোখৰ সেই তিনি পণ্ডিতে চাই আছে জেগাডোখৰ এইফালে চাই দে জুম কৰি কি কৰিলোঁ সিহঁতৰ চেহেৰাই নোলালে কাম লাগিছে সিহঁতি বোকা কেনেকৈ নাচিম আৰু এতিয়া ভিডিঅ'টো শ্বুট হোৱাৰ আগতে অলপ প্ৰেক্টিচ কৰি লৈছে আৰু মই ভিডিঅ' কৰি ঘূৰি ফুৰিছোঁ নাচনত এইজনী দি দিছে তো আমাৰ ওলাই মেলি হৈ গ'ল এইয়া এইজনী এতিয়া ৰীল বনাই আছে আৰু সেইফালে ওপৰফালে এজনী আছে দেই আপোনালোকে মন কৰিছেনে নাই নাজানো সেইজনী কথা পাতিছে আৰু এইজনী আহি আছে আৰু বহুত আছে আগফালে প্ৰেক্টিচ হৈ আছে এতিয়া দেখাব নোৱাৰি তাত প্ৰেক্টিচ চলি আছে আৰু ইয়াত মানে প্ৰেক্টিচ মানে ভিডিঅ' শ্বুট হৈ আছে ইয়াত আৰু ফটো শ্বুট এতিয়া মৰাণ জনগোষ্ঠীৰ নৃত্যৰ ভিডিঅ' শ্বুট হৈছে তোমালোক কি তিৱা আপুনি কি এই কথা সুধিবই নোৱাৰি কি একো কথা তোমালোক কি তুমি কি তোমাৰ জুমুৰ লোকে নাচি আছে আৰু ইয়াত আমাৰ এই আইদেউকেইজনীৰ ফটোশ্বুট চলি আছে ভিডিঅ' শ্বুট কৰিবলৈ অহা আপোনালোকৰ অনুভৱ কওক কেনেকুৱা লাগিছে বহুত ভাল কিন্তু বহুত
খাবলৈ পাইছে নে কিবা? একদম নাই পোৱা, একদম নাই পোৱা। খাবলৈ পাইছে, আমি খাবলৈ পোৱা নাই। এইটো তুমি বিহু নাই নচা। এইগৰাকী আমাৰ বাইদেউ, যিগৰাকী আমাক নৃত্য প্ৰশিক্ষণ দিছিলে, আৰু এই ওপৰত থকা এইকেইজনীয়ে মোক চিঞৰি আছে, ভিডিঅ' বনাই দিবলৈ কৈছে মানে। কি খাবলৈ দিছে কৈ দে আকৌ। আৰু কি দিলে? আৰু কি দিলে? চিপছ আহিছে, চিপছ। ঐ নিৰজ, চিপছ, 1 নম্বৰ চিপছ নিৰজে নোখোৱালে। ভাত খাবলৈ ঠগিলে এইটো। ঘৰত থকা হেঁতেন ব্ৰইলাৰ মাংস ভাত খাবলৈ পালে। এতিয়া কি খোৱালে? পৰঠা দেই। নাচি মেলি হোৱাৰ পিছত চবৰে অৱস্থা এইটো। কাৰো মাতে নাই। বাইদেউ চাই দিয়ে আকৌ। কাপোৰখিনি মই ভৰাই লওঁ ৰ। হাঁহিমতি, হাঁহিমতি, মুনমুন কি হৈছে? হাঁহি দিবলৈ কৈছে অলপ। ঘৰত আৰু ঘৰ আহি পালোহি, মুখ হাত ধুই মেলি মানে মই অলপ শুই উঠি এতিয়া মানে সাৰ পাই ভাবিছোঁ মই ভিডিঅ'টো এণ্ড নকৰিলোঁ। তো ভিডিঅ'টো এণ্ড কৰি দিছোঁ, আৰু ভিডিঅ'টো যেতিয়া আপলোড হ'ব মই আপোনালোকক লিংক দি দিম, আৰু ভিডিঅ'টো আপোনালোক সকলোৱে চাব, আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। মই মিচিং নাচিছিলোঁ, মোৰ সম্পূৰ্ণ লুকটো মই আপোনালোকক নেদেখালোৱে, কিন্তু ভিডিঅ' কৰিবলৈ মই মানে থাকি গ'ল। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। তো আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে এতিয়ালৈ বাই বাই।